নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টোলৈ স্বাগতম। বন্ধুসকল, আজি যাম মই নৰ্থ লখিমপুৰ বলবম কৰিবলৈ। বন্ধুসকল, বলবম এইবাৰ মোৰ জীৱনৰ প্ৰথমবাৰ বলবম হ'ব আৰু এইবাৰ প্ৰথমবাৰ মই দূৰত যাম তাৰ বলবম কৰিবলৈ। বন্ধুসকল, এই ভিডিঅ'টো মই বলবমৰ ওপৰত বনাম। তাৰ আমি ক'ত যাম, ক'ত ৰখিম, কেনেকুৱা কি মন্দিৰখিনি দেখাম আপোনালোকক। বন্ধুসকল, এতিয়া মানে বৰ্তমান 3টামান বাজিছে এতিয়া, আৰু বন্ধুসকল আকাশত আজি বঢ়িয়া ভিউ এটা হৈ আছে। আমি যাম তাৰমানে 5টা, 5:30 এনেকুৱা আমি ঘৰৰ পৰা ওলাম। তাৰমানে আমাৰ গোটেইখিনি দাদাসকল যাব, আমি যাম বাছত যাম। সেইকাৰণে বন্ধুসকল এই ভিডিঅ'টো চাই আহিব আৰু সন্ধিয়া 5টা বজাত আপোনাক লগ কৰি আছোঁ। এতিয়া বৰ্তমান ড্ৰেছ পাতি কৰি ল'লোঁ। এতিয়া আৰু মই বস্তু এটা ল'বা আছে, মোৰ মেইন অস্ত্ৰ এটা ল'লোঁ ভিডিঅ' কৰিব লাগিব তাতে। আৰু এতিয়া বেগত সকলো বস্তু ল'লোঁ। এতিয়া বন্ধুসকল যাওঁ, এতিয়া ঘৰৰ পৰা এতিয়া গাড়ী উঠিম। গাড়ীৰ পৰা এতিয়া তাতে যাব নহ'ম। এতিয়া আপোনাৰ ডাইৰেক্ট গাড়ীত লগ পাই আছোঁ। এতিয়া আমি ঘৰৰ পৰা ডাইৰেক্ট গাড়ীৰ ভিতৰত সোমালোঁ। এতিয়া এয়া জয়ন্ত সুমন এই এভেলেবল মানুহ পুৰা ভৰ্তি আছে। এতিয়া ভাই আছে বৰ্তমানকৈ গাড়ী দেখাই আছোঁ। আগত কিছুমান এই দাদা আছে। এইখন আমাৰ গাড়ীখন আৰু পিছলৈ বাবা মন্দিৰ সেৱা কৰি ল'লোঁ। আমি ভালে ভালে যাই পাওঁ। এতিয়া আমি যাই আছোঁ হাইৱে দি, আৰু আমি সকলো দাদাসকলে বল বম বুলি কৈ যাই আছোঁ। বৰ্তমান আমি আহি পালোঁ শোণিতপুৰ ৰঙামাটি বিহগুৰি এইখিনি আহি পালোঁ। বৰ্তমান আমাৰ গাড়ীখন এইখিনি আছে, তাৰমানে এইখিনি পেট্ৰল পাম্প। আমি অলপ ৰুচি এই ভাত পানী আমাৰ খিচাৰি বনাব। খিচাৰি বনাব সেই বৰ্তমান আমি আছোঁ এতিয়া ৰখি আছোঁ। ভাত পানী সেইখিনি বনাই আছে আৰু এখন দুখন গাড়ীকে বলবমৰ গাড়ী যাই আছে। এয়া সব ধৰণে পাইছে আপুনি এইখন গাড়ী যাই আছে। এনেকুৱা গাড়ী বহুত আহি থাকে, আহি থাকে ধৰ 5 মিনিটৰ মূৰে মূৰে এখনকৈ আহি থাকে। বৰ্তমান এইখিনি কোনো দোকান নাই। সেইবিলাক খিচাৰিখিনি দেখাই আছোঁ আপোনালোকৰ। এতিয়া আমাৰ এতিয়া খিচাৰিখিনি বনাই আছে। এইটো আমাৰ জয়ন্ত আৰু আমাৰ দাদাসকলে এতিয়া খিচাৰিখিনি বনাই আছে। তাৰপিছত খোৱা আৰম্ভ কৰিম আৰু। বৰ্তমান বন্ধুসকল 500 ওপৰত আমাৰ গাড়ী আপ ডাউন হৈ আছে। সেইকাৰণে এয়া এখন যায় এখন নাই। সেইফালে আপোনাৰ সেইফালে গাড়ীখিনি এনেকৈ ৰখিয়ে আছে আপোনাৰ। এই গাড়ী আমাৰ তাতে সেইখিনি আমাৰ ভাত বনাই আছে। তাৰপিছতে গাড়ীৰ মানুহ আহি আছে এটা আৰু হাইৱে কাষতে আছোঁ, শোণিতপুৰতে আছোঁ। তাৰপিছত লাহেকৈ পিছত আমি ভাত পানী খাই তাৰপিছত গাড়ী উঠি তাৰপিছত লখিমপুৰত যাম। লখিমপুৰ গ'লে আকৌ ইপিনিৰ পৰা যাব লাগিব। লখিমপুৰ গ'লে আকৌ এয়া আমাৰ হৈ গ'ল খিচাৰি। এতিয়া আমি খিচাৰি খাবলৈ ওলাইছোঁ। এয়া সকলো দাদাসকলে সকলো মানুহখিনি আমি একেলগে বহিছোঁ। এয়া আমি সকলো মানুহখিনি, মোৰ দাদাই কেমেৰা কৰিছে আৰু সেইটো মই বৰ্তমান খাই আছোঁ। আৰু ইয়াৰ পিছত খোৱাৰ পিছত আমি যাম লখিমপুৰ চিধাখিনি। এয়া আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া ধুই আছে, বাচন ধুই আছে, কোমল আছে, মই আছোঁ। তাৰপিছত এতিয়া আমি বৰ্তমান গাড়ীখন যাম। গাড়ীখন যোৱাৰ পিছত তাৰপিছত ডাইৰেক্ট আপোনাৰ মন্দিৰত লগ কৰি আছোঁ। এতিয়া হৈ গ'ল ৰাতিপুৱা 4টা, বেয়া ঘুমেটি হৈছে এতিয়াও। এইখন আমাৰ গাড়ীখন এখন সৰুখন দোকান এখন ৰখিলোঁ। এতিয়া মই কিছুমান ভিউ দেখাম। আৰু বন্ধুসকল, আপোনালোকে এইবিলাক যি ঘৰ দেখা পাই আছে, এইবিলাক ঘৰ হ'ল অৰুণাচলৰ ঘৰ। হয় বন্ধুসকল, এতিয়া মই বৰ্তমান অৰুণাচল আৰু অসমৰ মাজৰ ৰাস্তাত যাই আছোঁ। এইফালে চাওক বন্ধুসকল, যদি বাওঁফালে চাই অৰুণাচল, এইফালে হ'ল অসম। চাওক বন্ধুসকল, কেনেকুৱা মজা দৃশ্য চাওক। এইফালে সোঁফালে চালে অসম, বাওঁফালে চালে অৰুণাচল। এতিয়া ভিউ চাওক। জাষ্ট গাড়ী পৰা নগ'লোঁ। এতিয়া গাড়ী পৰা নগোৱাৰ পিছত আমাৰ কেছটো হ'ল কি, আমি আহিবলৈকে কেইম পাই গ'লোঁ। আমি 40 কিলোমিটাৰ আগুৱাই গ'লোঁ। সেই পাংকিটা আছে, দাদা আছে, আৰু তাৰপিছত এতিয়া গা পা ধোঁ। সেই আগত বোলে ডাঙৰ কি নদীৰ নাম আছে পাংকিটা, ৰঙা নদী এটা আছে তাতে বোলে। তাতে গা ধুৱে বহুত মানুহ, তাতে গা পা ধুই পানী তাতে সেইখিনি তাতে যাওঁ। ইমান দূৰ আহিছোঁ যদি মঙলদৈৰ পৰা লখিমপুৰ যদি আৰু সেইখিনি সৰু বাছত যাওঁ। বাছৰ পৰা গা পা ধুই বাছত আহি পেলাই এটা পানী খাই দিম। সেইটোৱে আৰু এতিয়া ডাইৰেক্ট ৰঙা নদী লগ পাই আছোঁ।
এয়া এতিয়া নদী পাৰত আহি পালোঁ গা ধুম এটা এতিয়া লক্ষ্য আছে বিষ আছে পয়া লগা আছে ওচৰতে বিষ আছে পানী পাই ইমান দ আছে সেইটো গম পাই সেয়া চব মানুহে আমাৰ নিজৰ ব্যক্তিগত কামবিলাক কৰিব লাগিছে ইয়াতে আমি ওপৰত গাড়ীখন থৈ দিছে লাহেকৈ গাটো থওঁ এই কাণত পানী সোমাই গ'ল আহিলা 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 এই তাতে এটা গা ধুই আছে গা-পা ধুই আহিলোঁ মই বি চেংকাৰী সিহঁতে কাপোৰ সলাই আছে পানী লৈ আহিলোঁ মন্দিৰত যাম মন্দিৰত আমাৰ মন্দিৰত আমাৰ বাছত যাম আমি তাৰমানে বাছৰ পৰা তাৰমানে এনেকৈ মন্দিৰত যাই পেলাই হেৰি কৰিম লক্ষ্য আছে ইয়াতে আৰু বাকী মানুহবিলাক গা ধুই আছে তেওঁলোকে আহোঁতে গাটো শুকাই যাব তাকে মন্দিৰ পানী ঢালি তাৰে সলামতি দি তাৰপিছত বেলেগ মন্দিৰত যাম গা-পা ধুই গাড়ীত আহি গ'লোঁ এতিয়া আমি যাই আছোঁ মন্দিৰ এইটো মন্দিৰ বেনাৰহাট পিছতে আছে এতিয়া যাই আছোঁ সলামতি যাব দৰকাৰ নাই আমি ঘৰতে ধুই আহিছোঁ আগতে জয়ন্ত আছে মই আছোঁ আপোনালোকে আগৰ ফালে দেখাই যাই আছোঁ এতিয়া এইখন মন্দিৰৰ গেটখন নাম হ'ল শ্ৰী শ্ৰী নীলকণ্ঠেশ্বৰ মন্দিৰ এতিয়া আমি যাওঁ এয়া প্ৰৱেশ কৰিলোঁ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ ভিতৰত এতিয়া সদাখিনি দিওঁ সদা ধূপ জ্বলাই পেলাই তাকে মন্দিৰ ভিতৰত প্ৰৱেশ কৰিম এতিয়া সদাখিনি দি লওঁ ইয়াত আমি চাকি জ্বলালোঁ আৰু মন্দিৰৰ ভিতৰত আদি প্ৰৱেশ কৰি দিলোঁ এতিয়া মই শিৱলিংগৰ পানী ধৰা ভিডিঅ'খিনি দেখাব নোৱাৰিলোঁ সেইখিনি মোৰ কোনো সুবিধা নাছিল কিন্তু সেইটো হ'ল শিৱলিংগ এইটো এটা মানুহে পানী ঢালি আছে এতিয়া আৰু বন্ধুসকল এয়া চাওক এইটো শিৱলিংগটো ইয়াত গাখীৰ আৰু পানী ঢালি আছে এতিয়া আৰু এয়া হ'ল মন্দিৰৰ যোনটো মেইন মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আৰু ইয়াৰ কাষতে মানুহবিলাক প্ৰসাদ আৰু ফুটা দিয়া আছে ইয়াত দিয়া হৈ আছে আৰু ইফালে মূলত থিয় আছে এইখিনি মই থিয় হওঁ বন্ধুসকল দৰ্শন কৰা হৈ গ'ল শিৱলিংগৰ পানী ঢলা হৈ গ'ল এতিয়া মন্দিৰৰ এইটো বাহিৰৰ দৃশ্য আৰু বন্ধুসকল মন্দিৰৰ কাষতে এটা নন্দী আছে নন্দীৰ কাণত যদি আপুনি নিজৰ মনৰ কথা কয় সেইটো সম্পূৰ্ণ হয় আৰু বন্ধুসকল মন্দিৰৰ কাষতে এয়া চাওক এখন দুখন জিৰণি আছে এটা সৰু ল'ৰা ছোৱালীক খেলাকৈ আৰু এখন দলং আৰু ইয়াৰ পৰা আপুনি বঢ়িয়া ফটোশ্বুট কৰিব পাৰিব পিছে বন্ধুসকল আজিতো এইখিনিয়ে আৰু বলবম কৰিলোঁ গা পা ধোৱা সেইখিনি আপোনাৰ দেখালোঁ আপোনালোকক আৰু শিৱ বাবা সেৱা কৰিছিলে ঘৰখন ভাল কৰক আৰু সেনেকৈ কিবা এটা কৰক আৰু বন্ধুসকল নেক্সট ভিডিঅ' পাই আছে আপোনালোকে ইয়াৰ পিছতে